তেখেতৰ একমাত্ৰ ল'ৰাটোৰ সৈতে এটি ভগা বজাত বাস কৰি আছে। সকলো ফালৰ পৰা জোৰোলা ফাতেমাৰ ঘৰখনত নাই কোনো বিজুলী বাতিৰ ফল, পিন্ধিবলৈ ভাল বস্ত্ৰ নাই আৰু খাবলৈ যি খুদকণ আছে সেইকণো এবেলা এসাঁজ খাই দুবেলাৰ কথা ভাবিবলৈ বাধ্য হৈ পৰে। পঞ্চায়ত অধীনৰ এলেকাৰ ভিতৰুৱা অঞ্চল হৈও চৰকাৰী সকলো সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। তেওঁলোকেনো তেওঁলোকৰ কষ্টকৰ জীৱনটো কেনেদৰে কটাইছে চাওঁচোন আহক। এতিয়া আপুনি সুখত আছেনে? নিথৰুৱা কৰি আমাক অথাই সাগৰত এৰি থৈ আপোনাৰ অবৰ্তমানত কিমান যে দুৰ্বিহ জীৱন কটাবলগীয়া হৈছে তাক উপলব্ধি কৰিব পৰা নাই। বাবাটোৱেও আপোনাক বিচাৰি বিচাৰি কিমান কান্দিছে, সেইটো দেখি মোৰ দুচকুৰে লুটক নামি আহে জানেনে। হে প্ৰভু দয়াময়, তোমাৰ ওচৰত মই এনে কি পাপ কৰিলোঁ যাৰ বাবে ইমান দাৰুণ কষ্ট দিছা প্ৰভু। মা তুমি কামৰ পৰা আহোঁতে মোলৈ কিবা এটা লৈ আহিবাচোন দেই। অঁ বাবা, লৈ আহিম। কাম কৰা বাইদেউগৰাকীৰ ঘৰত পাবলগীয়া দৰমহাকেইটা অহা 20 দিনৰ পাছতে পাম। তাকে ল'ৰাটোক দিব নোৱাৰোঁ বুলিনো কেনেকৈ ক'ম। তাক মই কেতিয়াও দেউতাকৰ অভাৱ অনুভৱ কৰিবলৈ নিদিওঁ। মা, মই কোৱা বস্তুটো আনিলানে? বাবাটো আনিছিলোঁ, কিন্তু বাটতে তোমাৰ নিচিনা ভাইটি এটাই কান্দি থকা দেখিলোঁ, সেই তাক দি দিলোঁ। অঁ ঠিক কৰিলা মা, বহুত ভাল কাম কৰিলা। তোমাৰ ইমান উচ্চ চিন্তাধাৰা, তুমি ভৱিষ্যতে ডাঙৰ মানুহ হৈ দুখীয়াক সহায় কৰিব লাগিব। ঠিক আছে মা, মই চেষ্টা কৰি যাম। লাগিব মাথোন তোমাৰ উৎসাহ আৰু অনুপ্ৰেৰণা, তাৰ অবিহনে মই এই কাৰ্যত কেতিয়াও সফল হ'ব নোৱাৰিম। দেৱালী পালেহি নহয়, এইবাৰ কিন্তু মোক ফটকা ফুলজাৰি লাগিবই। ওচৰৰ মদন কাইদেউৰ ল'ৰাটো যে, তেওঁলোকে কৈছে তহঁতি ফটকা ফুলজাৰি খেলাৰ যোগ্য নহয়, হয় জানো মা? আমাৰনো কি দেৱালী, একচি চাকি জ্বলাই সংসাৰৰ অপায় অমংগল লাভ কৰাৰ বাবে প্ৰাৰ্থনা কৰাৰহে দৰকাৰ, ৰং তামাচাৰ বাবে নহয়। আমাৰ আনৰ দৰে দামী দামী বোম ফটকা কিনি আনক সেই জ্ঞান কৰাৰ মানসিকতা নাই। চিন্তা কৰিছোঁ কেনেকৈ দুবেলা দুসাঁজ ভালদৰে খাব পাৰোঁ। বাবাটোৱে দাবী কৰা বস্তুকেইটা যিকোনো প্ৰকাৰে যোগাৰ কৰিবই লাগিব। মাটি চাকি বেছি হ'লেও বাবাটোক বস্তু কেইবট দিবই লাগিব। ল'ৰাটোৰ চিন্তাতেই ফাতেমাৰ গা একেবাৰে পেৰ পিনি ঢাল খাবলৈ ধৰিলে। ডক্তৰক দেখাবলৈ তাৰ হাতত পইচা নাই। তাই বিচনাখনেই একমাত্ৰ আশ্ৰয়স্থলী হৈ পৰিল। মা, তুমি আৰু কামলৈ যাব নালাগে, আৰু মোকো কোনো বোমা বাৰুদ আনি দিবও নালাগে। বোমা বাৰুদ খেলাৰ সুযোগ পুনৰবাৰ পাব পাৰিম, কিন্তু তোমাক হেৰুৱালে তোমাক পুনৰবাৰ মই পাব নোৱাৰিম। তুমি ভাল হৈ আগৰ মাজনী হৈ মোক উৎসাহ অনুপ্ৰেৰণা যোগাবলৈ চেষ্টা কৰিবা মা। মই তোমাৰ ওচৰত চিৰঋণী হৈ থাকিম মা। ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিম যাতে তুমি অতি শীঘ্ৰে সুস্থ হৈ আহা। এতিয়াও এনে বহু পৰিয়াল আছে যিসকলে আৰ্থিক দৈন্যতাৰ বাবে বোমা বাৰুদ খেলাৰ পৰা বিৰত থকাৰ লগতে তেওঁলোকৰ চোতালত এগছি বন্তি জ্বলোৱাৰ ন্যূনতম সুবিধা কোনো নাই। আহকচোন আমি সকলোৱে ফাতেমাৰ দৰে হাজাৰটা পৰিয়ালৰ কৰ্দানাৰ হকে এইবাৰ দেৱালীটো উদযাপন কৰোঁ।